লাভলি মোমো চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। আপুনি যান বাহনৰ নামবোৰ ইংৰাজীত কৈয়েই থাকে। এই যান বাহনৰ নামবোৰৰ অসমীয়া নাম কি জানেনে? যদি জানিব খুজিছে এই ভিডিঅ'টো চাওক। অটো ৰিক্সা। অটো ৰিক্সা ইংৰাজীত কয়। অটো ৰিক্সাৰ অসমীয়া হৈছে অটো ৰিক্সা বা তিনিচকীয়া বাহন। বাছ। বাছ ইংৰাজী নাম। বাছৰ অসমীয়া হৈছে বাছ গাড়ী বা যাত্ৰী পৰিবহণ কৰা ৰাজহুৱা যান। গুডছ ট্ৰেইন। গুডছ ট্ৰেইনৰ অসমীয়া হৈছে মালবাহী ৰেলগাড়ী বা মালগাড়ী। ব্লক কাৰ্ট। ব্লক কাৰ্টেৰ অসমীয়া হৈছে বলদ গৰুৱে টনা দুচকীয়া বাহন। চাইকেল। চাইকেলৰ অসমীয়া হৈছে চাইকেল বা দ্বিচক্ৰ বা ঘূৰণীয়া আৱৰ্তন পথ বা ভৰিৰে পেডেল মাৰি চলোৱা বাহন। স্কুটাৰ। স্কুটাৰৰ ইংৰাজী নাম। স্কুটাৰৰ অসমীয়া হৈছে এবিধ যন্ত্ৰচালিত দুচকীয়া বাহন। স্কুটাৰ বুলিও কওঁ আমি। মটৰ চাইকেল। মটৰ চাইকেল ইংৰাজী নাম। মটৰ চাইকেলৰ অসমীয়া হৈছে চক্ৰযান বা মটৰ চাইকেল বুলিও কওঁ। ভেন। ভেন ইংৰাজী নাম। ভেনৰ অসমীয়া বা ভেন মানে হৈছে বসবাসৰ সুবিধা থকা মটৰ গাড়ী বিশেষ বা ভেন গাড়ী বুলিও কওঁ। ট্ৰাক। ট্ৰাক ইংৰাজী নাম। ট্ৰাকৰ অসমীয়া ঠেলা গাড়ী বা মাল বস্তু কঢ়িওৱা গাড়ী। ট্ৰাক গাড়ী বুলিও কওঁ। ট্ৰেইন। ট্ৰেইন ইংৰাজী নাম। ট্ৰেইনৰ অসমীয়া ৰেলগাড়ী। ৰেলগাড়ীৰ ইংৰাজী হৈছে ট্ৰেইন। ট্ৰেইনৰ অসমীয়া ৰেলগাড়ী। এৰ'প্লেন। এৰ'প্লেন ইংৰাজী নাম। এৰ'প্লেনৰ অসমীয়া বিমান বা উৰাজাহাজ বুলিও কওঁ। এৰ'প্লেন মানে আকাশীযান বুলিও কওঁ। শ্বিপ। শ্বিপ ইংৰাজী নাম। শ্বিপৰ অসমীয়া পানী জাহাজ। শ্বিপ মানে পানী জাহাজ। ৰকেট। ৰকেট ইংৰাজী নাম। ৰকেট আমি অসমীয়াতো কওঁ বা হাৱাই জাহাজ বা ৰকেট। বট। বট আমি ইংৰাজীত কওঁ। বটৰ অসমীয়া নাও। নাৱৰ ইংৰাজী বট। হেলিকপ্টাৰ। হেলিকপ্টাৰ ইংৰাজী নাম। হেলিকপ্টাৰৰ অসমীয়া পাংখা বিমান। ট্ৰেক্টৰ। ট্ৰেক্টৰৰ অসমীয়া কৃষি ক্ষেত্ৰত বস্তু টানিবলৈ ব্যৱহাৰ কৰা গাড়ী। কাৰ। কাৰ গাড়ী দেখিছানে? কাৰ ইংৰাজীত কয়। কাৰৰ অসমীয়া হৈছে মটৰ গাড়ী। টঙ্গা। টঙ্গা ইংৰাজী নাম। টঙ্গাৰ অসমীয়া হৈছে ঘোঁৰাই টনা গাড়ী বা যাত্ৰী কঢ়িওৱা দুচকীয়া বাহন। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ।
আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।